নমস্কাৰ, আজি মোৰ কিচেনত ৰেচিপি এটা লৈ আহিলো। মই আজি বনাম আলু পৰঠা। প্ৰথমে মই ডাঙৰ আলু এটা বইল কৰি ললো। এতিয়া মই এটো পিহনাত মাৰি লম। পিয়াজ এটা ডাঙৰ সাইজৰ, কেঁচা জলকীয়া, হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, ভজা শুকান জলকীয়াৰ গুড়ি, আদা পেষ্ট। গোটেইখিনি সামগ্ৰী মই সানি দিম। এতিয়া মই ইয়াত দিম আধা কাপ আটা, নেক্সট দিম মই পিহনাত মাৰি থোৱা গাজৰ, বিলাহী, কেপচিকাম, এতিয়া মই এইখিনি মিক্স কৰি দিম। এতিয়া মই দিম ইয়াত পানী কম পৰিমাণৰ দিব লাগিব। এইটো বেছি গাঢ়াও নপৰিব, বেছি পাতলাও নপৰিব। নেক্সট দিম মই ইয়াত ধনিয়া পাত, এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিম। মই ইয়াত অলপমান সোডা দিছোঁ, বেছি দিয়া নাই, অলপ দিছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল।